নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা বৰ্তমানে যেহেতু গুৱাহাটী মহানগৰীত লকডাউন চলি আছে আৰু কাইলৈ অন্ত পৰিব গুৱাহাটী মহানগৰীত লকডাউন আৰু সোমবাৰৰ পৰা কিছু পৰিমাণে শিথিলতা ঘোষণা কৰা হৈছে গুৱাহাটী মহানগৰীত আৰু কি শিথিলতা ঘোষণা কৰা হৈছে গুৱাহাটী মহানগৰীত তাৰ বুলেট পইণ্ট লৈ আহিছো মই নেত্ৰজিৎ বৰাই সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীত ঘোষণা কৰা হৈছে শিথিলতা গুৱাহাটীত আনলক ঘোষণা কৰা হৈছে 19 জুলাইৰ পৰা 2 আগষ্টলৈ কিছু পৰিমাণে শিথিলতা ঘোষণা কৰা হৈছে গুৱাহাটী মহানগৰীত সকলো দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে এতিয়া গুৱাহাটী মহানগৰীত আৰু এটা দিনত পথৰ এটা দিশৰ দোকানে খুলিব পাৰিব আনটো দিশৰ দোকান গুৱাহাটী মহানগৰীত বন্ধ থাকিব আৰু সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব এই নীতি নিয়ম আৰু গুৱাহাটী মহানগৰীত মাছ মাংসৰ পাইকাৰী দোকান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে ফলমূল শাক-পাচলিৰ দোকানো খুলিব পাৰিব গুৱাহাটী মহানগৰীত পাইকাৰী দোকান খোলাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈ এই দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ খুলিব পাৰিব দোকানসমূহ আৰু সোমবাৰৰ পৰা কিছু পৰিমাণে শিথিলতা ঘোষণা কৰা হৈছে গুৱাহাটী মহানগৰীত মাছ মাংসৰ হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে গুৱাহাটী মহানগৰীত শাক-পাচলিও হোম ডেলিভাৰী কৰিব পাৰিব গুৱাহাটী মহানগৰীত গুৱাহাটী মহানগৰীৰ লকডাউনত নতুন নীতি নিৰ্দেশনা দিয়া হৈছে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ বলবৎ থাকিব গুৱাহাটী মহানগৰীত কাৰফিউ শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণৰূপে বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ দোকান পোহাৰ সম্পূৰ্ণ লকডাউন থাকিব শনিবাৰ আৰু দেওবাৰে ব্যক্তিগত বাহন চলাচল বন্ধ থাকিব আৰু সোম মঙ্গলবাৰে আন্তঃজিলা যাতায়াত খোলা দিয়া হৈছে সোম মঙ্গলবাৰে আন্তঃজিলা যাতায়াত কৰিব পাৰিব কিন্তু বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ থাকিব ই-কমাৰ্চক অনুমতি প্ৰদান কৰা হৈছে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ ই-কমাৰ্চক অনুমতি দিয়া হৈছে পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দিয়া হৈছে এই অনুমতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ ৰেস্তোৰাঁ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে ৰেস্তোৰাঁৰ ক্ষেত্ৰত হোম ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে গুৱাহাটী মহানগৰীত কিছু পৰিমাণে শিথিলতা দিয়া হৈছে আনলক ঘোষণা কৰা হৈছে সোমবাৰৰ পৰা সকলো উদ্যোগ নিৰ্মাণ কাৰ্যত অনুমতি প্ৰদান কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা চৰকাৰী বেচৰকাৰী কাৰ্যালয় খুলিব পাৰিব গুৱাহাটী মহানগৰীত গুৱাহাটী মহানগৰীত 30% কৰ্মচাৰীয়ে কাৰ্যালয় খোলাৰ অনুমতি প্ৰদান কৰা হৈছে কাৰ্যালয়সমূহত মাত্ৰ 30% কৰ্মচাৰী থাকিব লাগিব আৰু সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক মাস্ক নিপিন্ধিলে 1000 টকাৰ জৰিমনা ভৰিব গুৱাহাটী মহানগৰীত উবেৰ ওলা অটোৰিক্সাক অনুমতি প্ৰদান কৰা হৈছে কিন্তু বিদ্যালয় মহাবিদ্যালয় খোলাৰ কোনো অনুমতি প্ৰদান কৰা নাই সেই সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা নাই এতিয়া সকলো সময়তে ফাৰ্মাসী খোলাৰ অনুমতি প্ৰদান কৰা হৈছে পশু খাদ্য ঔষধৰ দোকান প্ৰতিদিনেই খোলাৰ অনুমতি প্ৰদান কৰা হৈছে ফাৰ্মাসী প্ৰতিদিনে থাকিব পশু খাদ্যৰ ঔষধ যিবিলাক দোকানত যোগান ধৰে সেইসমূহ প্ৰতিদিনেই খোলাৰ অনুমতি দিয়া হৈছে গাখীৰ শিশু খাদ্য প্ৰতিদিনে বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে পান গুটখা জাতীয় দোকান বন্ধ থাকিব সকলো ধৰণৰ যন্ত্ৰপাতি নিৰ্মাণ মেৰামতিত অনুমতি প্ৰদান কৰা হৈছে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ এই অনুমতি প্ৰদান কৰা হৈছে আমি এই মুহূৰ্তত সেই খবৰ জনাই আছো ফুটপাথৰ দোকান খুলিব নোৱাৰিব ফুটপাথৰ দোকান বন্ধ থাকিব গুৱাহাটী মহানগৰীত ৰাজহুৱা যিসমূহ বজাৰ গুৱাহাটী মহানগৰীত আছে সেই বজাৰসমূহ খুলিব নোৱাৰিব সেই বজাৰসমূহ গুৱাহাটী মহানগৰীত বন্ধ থাকিব শ্বপিং মল সিনেমা হল জিম বন্ধ থাকিব আৰু সন্ধিয়া 6 বজাৰ পাছত ওলোৱা সময়ত নিষেধাজ্ঞা জাৰি কৰা হৈছে আমি এই মুহূৰ্তত সেই খবৰ জনাইছো গুৱাহাটী মহানগৰীত যেহেতু বৰ্তমানে লকডাউন চলি আছে আৰু কাইলৈ গুৱাহাটী মহানগৰীত লকডাউন শেষ হ'ব যেহেতু 19 তাৰিখলৈকে লকডাউন ঘোষণা কৰা হৈছিল আৰু সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীত
কিছু পৰিমাণে শিথিলতা দিয়া হৈছে মাত্ৰ কিছু সময় পূৰ্বে ৰাজ্যৰ মুখ্য সচিব কুমাৰ চন্দ্ৰই কৃষ্ণই সংবাদমেল সম্বোধন কৰিছিল আৰু এই সংবাদমেলৰ জৰিয়তে তেওঁ গুৱাহাটী মহানগৰীত কি শিথিলতা থাকিব আনলকৰ সময়ত কি শিথিলতা থাকিব সেই শিথিলতাৰ কথা জনাইছে 19 তাৰিখৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা 2 আগষ্টলৈকে দুটা সপ্তাহৰ বাবে গুৱাহাটী মহানগৰীত কিছু পৰিমাণে শিথিলতা দিয়া হৈছে এই সময়ছোৱাত গুৱাহাটী মহানগৰীৰ সকলো দোকান খোলাৰ অনুমতি দিয়া হৈছে কিন্তু এটা দিনত এটা ৰাস্তাৰ এটা সাইডৰ দোকান খুলিব পাৰিব আনটো সাইডৰ দোকান বন্ধ থাকিব পুৰাৰ বিপণীও কিন্তু এই সময়ত খুলিব পাৰিব এই সময়ত পুৰাৰ বিপণী খোলাৰো অনুমতি দিয়া হৈছে দোকানসমূহ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ খোলাৰ অনুমতি দিয়া হৈছে পুৱা 5 বজাৰ পৰা সন্ধিয়া ক্ষমা কৰিব পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দোকানসমূহ খুলিব পাৰিব আৰু গুৱাহাটী মহানগৰীত বিশেষকৈ মাস্ক পৰিধান কৰাটো একেবাৰে বাধ্যতামূলক যদি মাস্ক পৰিধান নকৰে 1000 টকা জৰিমনা ঘোষণা কৰা হৈছে আৰু এই আনলকৰ সময়ছোৱাত মাছ মাংস শাক-পাচলি হোম ডেলিভাৰী কৰিব পাৰিব পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত আৰু সোমবাৰৰ পৰা শুক্ৰবাৰলৈ অনুমতি দিয়া হৈছে আৰু তাৰ পাছত শনি আৰু দেওবাৰে গুৱাহাটী মহানগৰী সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে কাইলৈ অৰ্থাৎ সোমবাৰ আৰু মঙ্গলবাৰে আন্তঃজিলা যাতায়াত খোলা থাকিব কিন্তু বুধবাৰৰ পৰা সম্পূৰ্ণৰূপে আন্তঃজিলা যাতায়াত ব্যৱস্থা বন্ধ থাকিব আৰু ব্যক্তিগত বাহন চলাচল বন্ধ থাকিব জিম সুইমিং পুল সেইসমূহ বন্ধ থাকিব আৰু তেনেধৰণৰ কেতবোৰ নতুন নিৰ্দেশনা এতিয়া দিয়া হৈছে ই-কমাৰ্চ কুৰিয়াৰ যিসমূহ ছাৰ্ভিচ আছে তাক অনুমতি প্ৰদান কৰা হৈছে এনেধৰণৰ কিছু শিথিলতা এতিয়া গুৱাহাটী মহানগৰীত দিয়া হৈছে আৰু এই শিথিলতাসমূহ বলবৎ হ'ব সোমবাৰৰ পৰা 2 আগষ্টলৈকে